আজি 57 নং ৰঙিয়া বিধানসভা সমষ্টিৰ উন্নয়নৰ প্ৰাণ ৰঙিয়াৰ গোৰেশ্বৰত বিটিচি অঞ্চলৰ ৰাইজৰ সহযোগত এই অঞ্চলৰ আমাৰ যি হাজাৰ হাজাৰ কাৰ্যকৰ্তা বন্ধু বাইদেউৰ সহযোগত আমাৰ মিত্ৰ গোষ্ঠীৰ সহযোগত বিশেষকৈ UPPL, AGP আৰু GSP আৰু আমি ভাৰতীয় জনতা পাৰ্টিৰ সকলো মিলি অহা 1 এপ্ৰিল তাৰিখে যি নিৰ্বাচন অনুষ্ঠিত হ'ব এই নিৰ্বাচনী প্ৰচাৰ সভাত এই বিশাল সভাত আজি মুখ্য অতিথি হিচাপে উপস্থিত আছিলে আমাৰ পৰম শ্ৰদ্ধাৰ উত্তৰ প্ৰদেশ গভৰ্ণমেণ্টৰ সন্মানৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ ডাঙৰীয়া আৰু ইতিমধ্যে তেখেতে আজি 3খন সভাত ভাগ লৈছিলে। প্ৰথমখন হোজাই, দ্বিতীয়খন কলাইগাঁও আৰু তৃতীয়খন এই গোৰেশ্বৰ বেঙনাহাটী পবিত্ৰ স্থানত হৈছিলে। হাজাৰ হাজাৰ ৰাইজ আহি ভাৰতীয় জনতা পাৰ্টিৰ সপক্ষে যে আছে আৰু অহা 1 তাৰিখে যে ভাৰতীয় জনতা পাৰ্টিক মনোনীত প্ৰাৰ্থী হিচাপে আৰু UPPL, AGP আৰু GSPৰ সমৰ্থিত প্ৰাৰ্থী হিচাপে মোক ভোট দিব, এয়া যে প্ৰমাণ কৰিলে। মোৰ কাৰণে প্ৰত্যাহ্বান কি প্ৰত্যাহ্বান আছে? হাজাৰ হাজাৰ ৰাইজ ওলাই আছে, প্ৰায় 20,000 ৰাইজ ওলাই আছে আৰু ইয়াত প্ৰত্যাহ্বানৰ কথাই নাই। বাদ দিয়ক, কংগ্ৰেছৰ মহাজোগ ক'ৰবাত উৰি যাব আমাৰ লগত 1 তাৰিখে দেখিবলৈ পাব। 100+ কনফিডেন্সে কৈছোঁ। মোৰ প্ৰতিনিধি নায়েই, মই কৈছোঁ আজি ৰাইজ আমাৰ লগত আছে, জনসাধাৰণ আছে। যোৱা 5 বছৰে পৰম শ্ৰদ্ধাৰ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ নেতৃত্বত এই যিখন চৰকাৰে যিদৰে অসমৰ ব্যাপক আৰু সৰ্বাত্মক পৰিৱৰ্তন কৰিবলৈ সক্ষম হৈছিল, ঠিক তেনেদৰে আমিও ৰঙিয়াত ব্যাপক আৰু পৰিৱৰ্তন কৰিবলৈ সক্ষম হৈছিলোঁ সৰ্বাত্মক। তাৰ আধাৰতে আগন্তুক 1 তাৰিখে যি নিৰ্বাচন অনুষ্ঠিত হ'ব এই নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টিৰ মই প্ৰাৰ্থী হিচাপে ৰাইজে মোক আকৌ মৰম আৰু আশীৰ্বাদ দিব। চাওক, মোৰ যিখিনি আধৰুৱা কাম আছে এই আধৰুৱা কামখিনি আমি কমপ্লিট কৰিব লাগিব। ইনিংছ আৰম্ভ হৈছে, ইনিংছ সমাপন কৰিব লাগিব না। যোৱা 5 বছৰত যিখিনি কৰিলোঁ, কাৰণ এবছৰ আমি কৰিবই নোৱাৰিলোঁ। মাত্ৰ 4 বছৰত যিখিনি কাম কৰিছোঁ ৰঙিয়া সমষ্টিত, অহা 5 বছৰত তাৰ ডাবল মই উন্নয়ন কৰিবলৈ ৰাইজৰ মাজত প্ৰতিশ্ৰুতিবদ্ধ। এপল মিলটো কাম শেষ না, গম নাপায় নেকি আপুনি? বেৰেজ হৈ গৈছে, এইটো নচলে তাত। এইটো তেওঁলোকে বেৰেজ বিচাৰিছে, বেৰেজৰ পইচা চৰকাৰে দিছে, FOCটো পালে, অনলাইন চেলিং পালে পইচাটো পাব। হৈছে ক্লিয়াৰ হ'লনে আপোনাৰ? কৈ দিব আপুনি। বাদ দিয়ক, কোন ভগৱান মিশ্ৰ ৰাইজে কাৰোবাক চিনি পায় নেকি? ভৱেশ কলিতাকে চিনি পায়? ৰঙিয়াবাসীৰ অন্তৰ ভৱেশ কলিতা, কৈ দিব।